প্ৰথমজন ছাত্ৰক এইটো দিয়াৰ কথা ভবা হৈছে। ন্যাসটো তেওঁ অলপ ফাইনেন্সিয়েলি ডক্টৰ ৰঞ্জিত শইকীয়া বা আৰু কেইজনমান লৈ পেলাই কলেজখনৰ উন্নতিৰ কাৰণে কিবা কি কৰিব সেইখিনি কাম মই নিৰ্বাচন কৰি ন্যাসৰ পৰা যিটো আগবঢ়াব বিচৰা হৈছে তাৰ কাৰণে নিৰ্বাচিত কৰি দিয়ে। সেইটোকে আমি পৰিয়ালৰ বা ন্যাসৰক্ষীসকলৰ ফালৰ পৰা আমি সেইটোকে আপোনালোকৰ হিচাপে উত্তৰ অসমৰ ডাঙৰীয়াই তেওঁ ইয়াত নিযুক্তি দিছিলে। তাৰপিছত ৰিজাল্টৰ পিছত পৰ্যায়ক্ৰমে তেওঁ ইয়াতে স্থায়ী ন্যাসটো সুচাৰুৰূপে চলাবলৈ হয়তো বিশেষ সুবিধা নহ'ব, কাৰণ তেওঁ এই কলেজত আছেই। সেই ন্যাসৰ জৰিয়তে দিয়ক অঞ্চলত উচ্চতৰ মাধ্যমিক শাখাৰ পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা আৰু লগতে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ পৰীক্ষাৰ্থীজনক এই ন্যাসৰ তৰফৰ পৰা আমি শৈক্ষিক জলপানী দিয়াৰ ব্যৱস্থা কৰিছোঁ। সেই জলপানীৰ আধাৰত আমি প্ৰতি বছৰেই দিয়ক অঞ্চলৰ মেধাৱী ছাত্ৰজনক তথা অৰ্থনৈতিকভাৱে অনগ্ৰসৰ ছাত্ৰজনক আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কল্পে আমি উচ্চ শিক্ষাৰ কাৰণে পৰ্যায়ক্ৰমে 3 বছৰলৈ তেওঁৰ যিখিনি খৰচ হ'ব পঢ়া শুনাৰ ক্ষেত্ৰত সেইখিনি এই শৈক্ষিক ন্যাসে বহন কৰিব বুলি আমি ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি আমি অৱগত কৰিছোঁ। এই শৈক্ষিক বছৰৰ পৰাই এই কামখিনি এই ন্যাসৰ কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ।